কবিতাৰ শিৰোনাম কৰোণা অন্য এক মহামাৰী। বহু সূৰ্য উদয় আৰু অস্তৰ অন্তত আহিল আকৌ অন্য এক মহামাৰী। চীনত জন্ম, ইটালীত ধ্বংস কৰি আজি প্ৰৱেশ ভাৰত। হাজাৰ হাজাৰ জনতা আজি নিমিষতে হেৰাই গৈছে। পলকতে আজি জনসমুদ্ৰৰ বিশ্ব জনশূন্যলৈ ৰূপান্তৰিত হৈছে। আতংকই চানি ধৰিছে আজি সমগ্ৰ পৃথিৱী। তাৰ মাজতে আকৌ কোনোবাই টকা ঘটিছে মাস্ক বেছি, কোনোবাই চেনিটাইজাৰ বঢ়াই দিছে দোকানীয়ে বস্তুৰ দাম মাৰ। নিগমে মৰিছো মাথো আমি সাধাৰণ জনতা। কোনো মাতৃয়ে চিঞৰি চিঞৰি কান্দিছে নিজৰ সন্তানক এবাৰ চুবলৈ। কোনো প্ৰেমিকে কান্দিছে প্ৰেয়সীক এবাৰ চাবলৈ। সেই কান্দোনৰ চিঞৰবোৰ বুজে সঁহাৰি দিয়া নাই বিধ্বংসী কৰোণা। অসমীয়াৰ হিয়াৰ আমঠু হেঁপাহৰ বিহুটি আজি হেৰাই গ'ল দুৰ্নীতিগত। গুলিতেও যে আজি বিনাই বিনাই উভতি গ'ল, নাই ঢুলীয়া নাই নাচনী, প্ৰকৃতিৰ বুকুত আজি নাছিল। চাওঁতে চাওঁতে আহি পালে পবিত্ৰ ৰমজান দিনৰ মাজত। চেহেৰি ইফতাৰৰ সময়ত নাই বহু পৰিয়ালৰ আপোনজন জগত। মৃত্যুদূত আজি দুৱাৰ মুখত, তথাপিও আজি মানৱক চোৱা। হিন্দু মুছলমানৰ বিভেদ আনি সুবি আছে মাথোৰ ৰাজনীতিত থোৱা। কোন আল্লাহ কোন ভগৱান ক'ত আছা তুমি, মন্দিৰ মছজিদত চোন তলা আছে ওলমি। প্ৰচাৰ পত্ৰ লাগিছে পদূলি মুখত, হেৰ মুছলমান তহঁত নাহিবি ইয়াত। সামাজিক মাধ্যম আজি প্ৰদূষিত জগত কঢ়িয়াই আনিছে মাথো ঘৃণা আৰু বিপদ। দূৰদৰ্শন বাতৰি সকলোতে কিয় ভেজাল ইহঁতে সৃষ্টি কৰিছে সমাজত কেঞ্চাৰ। ক'ত হেৰাল আজি বিজ্ঞানৰে ভৰা পৃথিৱী, সভ্য সমাজ আজি কিয় সভ্যৰ দিশে গতি। সেই মোৰ সমাজ তুমি কিয় আনে, তুমি কিয় খাব লৈছা পৃথিৱীৰ ৰঙা ৰক্ত, কিয় হ'ব লৈছা ইমান বিষাক্ত। হে মোৰ সমাজ বুকুত পুহি নাৰাখিবা ক্ষীণাৰ জুই, নকৰিবি সকলো পুৰি চাই। আমি সকলোৱে আগবাঢ়ি যাম, জয় আই অসম গান।